হেল্ল' বন্ধু বান্ধৱীসকল, এয়া জনিয়ৰি বুলি কওঁ। জনিয়ৰিটো আমাৰ আজোৱাইন বুলি কয়। আজোৱাইনটো বহুত ঔষধি গুণ আছে। ঔষধি গুণ আমাৰ দেহৰ কাৰণে বিৰাট ভাল। ঔষধি হিচাপে বহুত জনা যায় আজোৱাইন। এয়া দেখুৱাইছোঁ, আজোৱাইন গছৰ ফুলটো আটাইতকৈ অৰু ফুল বুলি গণ্য কৰা হয়। আৰু এয়া চাওক, ইয়াতো লগাইছোঁ, বিৰাট ধুনীয়া গোন্ধ। ইয়াৰ মাছৰ লগতে হওক, মাংসৰ লগতে হওক, ইয়াৰ কেইটামান পাত লগাই দিলে বিৰাট ধুনীয়া হয়। লগতে ছাগলী মাংসৰ লগত কথা ক'বই নালাগে আৰু আজৱাইন পাতটো। এয়া চাওকচোন, এয়া চাওক, মই ছিঙি ছিঙি থৈ দিছোঁ এইবোৰ চাওক। এয়া ফুল ফুলিব লৈছে, এয়া ফুল ফুলিছে। আজৱাইনৰ ফুলটো মই দেখুৱাম। আজৱাইন একেবাৰে পৃথিৱীৰ আটাইতকৈ অৰু ফুল বুলি গণ্য কৰা হয়। এয়া চাওক, এইটো চাওক, মনিবই নোৱাৰে, কেমেৰাত ইমান ধৰিবই নোৱাৰে। আজৱাইনৰ এইটো ফুল হয়। এয়া চাওক, ধৰিব পাৰিছেনে? একেবাৰে অৰু, একেবাৰে অৰু। এয়া চাওক, আজৱাইন ফুল ফুলিছে। গুটিকেইটা ওলাই আকৌ দেখুৱাম। মই আজৱাইন প্ৰতিটো চব্জিতে অকণমান অকণমান পাত লগাই দিওঁ। আৰু ইয়াৰ গুটিটো, ইয়াৰ কলি গুটিবিলাক বেছি ভাল লাগে, টেষ্টি হয় খাবলৈ। ছাগলী মাংসৰ লগত কথা বেলেগ। ছাগলী মাংসৰ লগত যোনে যোনে বনায় আজৱাইন অকণমান লগাব। ইয়াৰ পাতটো বেছি ভাল লাগে, ইয়াৰ গুটিতকৈ পাতটো বেছি গোন্ধ ধুনীয়া। এয়া চাওক, মই ইয়াৰ পৰা লগাই থৈ দিছোঁ। এয়া চাওক, মই আজৱাইন আপোনালোকৰ আগত দেখুৱাইছোঁ। আজৱাইন ইউটিউবত ছাৰ্চ কৰি চাব, কিমান ঔষধি আছে, ঔষধি গুণ আছে। এয়া ফুল ফুলিছে, এয়া পিছতীয়াকৈ লগাইছোঁ এইখিনি। ইয়াৰ পাতটো খাই আছোঁ। আপোনালোকে আজৱাইন যদি ব্যৱহাৰ কৰিব নাজানে, একবাৰ ইউটিউবত চাব। যোনে যোনে নাজানে আৰু, জনাকেইটাতো জানেই বাৰু, নজনাকেইটাৰ কাৰণে কৈছোঁ। আজৱাইন আমাৰ দেহৰ কাৰণে কিমান উপযোগী। আমাৰ ওজন কমাই, এই বুলি মোক নকবি দেই, ওজন নিজৰে আছে বুলি। মোৰ ওজনটো মানে খাই বৈ ভাল পাওঁ ন, সেইটো কাৰণে মোৰ ওজনটো মোৰ ছোৱালী টাইমৰ পৰা এনেকৈ আছে দেই। কোনেও নকবি দেই মোক। এয়া চাওক, কিমান ধুনীয়াকৈ মানে ফুলি আছে নহয়। গুটি লাগিলে মই আকৌ দেখুৱাম। এয়া চাওক, আজৱাইন অকলেই লগাওক, ঘৰত ৰাখক এনেকৈ। ধনিয়া নালাগে এতিয়া, ধনিয়া ছিজন এতিয়া গৈছে ন। আজৱাইনটোৰ পাত কেইটামান লগাই দিলে আৰু চব্জিটো খাই চাব আৰু কিমান ভাল লাগে খাবলৈ। বন্ধু বান্ধৱীসকল, কেনেকুৱা লাগিলে জনাবচোন।